কুৰুক্ষেত্ৰৰ যুদ্ধ শেষ হৈ গ'ল। সকলোতে শান্তি আৰু ধৰ্মপ্ৰীতিৰে বিৰাজ কৰিছে। কিন্তু সেইদিনা ৰাতি অৰ্থাৎ ৩৬ বছৰৰ পাছত এদিন ৰাতি হঠাতে এনে এক ঘটনা ঘটিল, যি ঘটনাৰ কথা শুনিলে আপোনাৰ হাত ভৰি কঁপি উঠিব। প্ৰিয় দৰ্শক, সেইদিনা ৰাতি অৰ্জুনৰ হাতৰ পৰা গান্ধীৱ ধনুখন সৰি পৰিছিল। কেৱল সিয়াই নহয়, গান্ধীৱ ধনুখন সৰি পৰাৰ পাছত এই গান্ধীৱখন কঁপি উঠিছিল। কিন্তু সেইদিনা কি হৈছিল? যিখন ধনুৱে লাখ লাখ যোদ্ধাক পৰাস্ত কৰিব পাৰিছিল, অৰ্থাৎ লাখ লাখ যোদ্ধাৰ লগত অৰ্জুনে যুদ্ধ কৰিছিল, সেই ধনুখন কিন্তু সেইদিন অৰ্জুনৰ হাতৰ পৰা সৰি পৰিছিল। আচৰিত কথাটো হ'ল, অৰ্জুনৰ হাতত যিটো অক্ষয় তৰা আছিল, সেই তৰাটোত সেইদিনা কাৰ নাইকিয়া হৈ গৈছিল। অৰ্জুনে শত্ৰুৰ লগত যুঁজিবৰ কাৰণে ধনুকাৰ বিচাৰি পোৱা নাছিল। প্ৰকৃততে সেইদিনা নিশা কি হৈছিল? মহাভাৰতৰ সেই বেয়া লগা ৰাতিটো, অৰ্থাৎ সেই দুখ লগা ৰাতিটোৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰিয় দৰ্শক, আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম অনন্ত নাথ আৰু মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ধাৰ্মিক কথা। এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। ৩৬ বছৰ অৰ্থাৎ কুৰুক্ষেত্ৰৰ ৩৬ বছৰৰ পাছত যুদ্ধ শেষ হ'ল। এদিন অৰ্জুনৰ হাতৰ পৰা গান্ধীৱখন সৰি পৰিল। অৰ্জুনে ভাবিছিল, কি হৈছে মোৰ, কিয় হৈছে মোৰ লগত এনেকুৱা? সেইদিনা আছিল ঘোৰ নিশা। যদুবংশৰ যুদ্ধ কৰি যদুবংশ ইজনে সিজনৰ মাজত যুদ্ধ কৰি সকলো শেষ হৈ গ'ল। সেইদিনা অৰ্জুনে দ্বাৰকালৈ গৈছে, অৰ্থাৎ দ্বাৰকাত তেওঁৰ পত্নী আৰু পুত্ৰক হস্তিনাপুৰলৈ ঘূৰাই আনিবৰ কাৰণে অৰ্জুন গৈছে। অৰ্জুনে লগত নিছে গান্ধীৱ আৰু ধনুখন, যিখন ধনুৰ সহায়ত কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁ লাখ লাখ যোদ্ধাক পৰাস্ত কৰিছিল। সেই কুৰুক্ষেত্ৰ যুদ্ধ পাৰ হ'ল। এতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধৰ ৩৬ বছৰৰ পাছৰ কথা মই আপোনালোকক কৈ আছোঁ। তেতিয়া কি হ'ল, আপোনাৰ তেওঁৰ পুত্ৰ আৰু তেওঁৰ পত্নীক হস্তিনাপুৰলৈ উভতাই লৈ আহোঁতে তেওঁক ৰাস্তাত এদল অসুৰে আগচি ধৰিলে। সেই অসুৰসকলৰ লগত তেওঁ যুদ্ধ কৰিব লাগিব, তেতিয়াহে তেওঁ সেই ৰাস্তাটো পাৰ হৈ আহিব পাৰিব। অৰ্জুন বহুত পৰাক্ৰমী, ধনুৰ বিদ্যাত তেওঁ সকলো অস্ত্ৰ জ্ঞান আছে, আপোনালোকে জানেই, বা কুৰুক্ষেত্ৰৰ যুদ্ধই হওক বা মহাভাৰতৰ কাহিনীত আপোনালোকে দেখিছে। কিন্তু সেই সময়ত অৰ্জুনে হাৰ মানিলে। আচৰিত কথাটো হ'ল, সেই অসুৰৰ লগত যুদ্ধ কৰিবৰ কাৰণে অৰ্জুনৰ হাতত পৰ্যাপ্ত শক্তি নাছিল। এনেকুৱা শক্তি নাই যি শক্তিয়ে সেই সাধাৰণ অসুৰক অৰ্জুনে হৰুৱাব পাৰে। কিন্তু তাৰ মাজতে এটা গোপন কথা লুকাই আছে। আপুনি জানেই, মহাভাৰতত কিমান ডাঙৰ ডাঙৰ যোদ্ধা আছিল, দ্ৰোণ, কৰ্ণ পৰা ধৰি লওক সকলো বহুত আছিল। এনেকুৱা মহান মহান যোদ্ধা আছিল যিসকলক অৰ্জুনে পৰাস্ত কৰিছিল। কিন্তু সেইদিনা সেই অসুৰক অৰ্জুনে কিয় হৰুৱাব নোৱাৰিলে? কি হৈছিল সেইদিনা অৰ্জুনৰ লগত? আপুনি আচৰিত হ'ব। সেইদিনা গান্ধীৱৰ এটা অভিশাপ আছিল। সেই অভিশাপটো সেইদিনা গান্ধীৱৰ ফলিয়াইছিল। মানে গান্ধীৱৰ এটা অভিশাপ আছিল যে গান্ধীৱে এদিন অস্ত্ৰৰে মানে শত্ৰুক পৰাস্ত কৰিব নোৱাৰিব। এইটো আছিল এটা গান্ধীৱৰ অভিশাপ। আৰু সেই অভিশাপটো ফলিয়াৰ বাবে সেইদিনা অৰ্জুনৰ হাতত ধনুখন থকাৰ পিছতো অৰ্জুনে শত্ৰুৰ সৈতে যুঁজ কৰিব নোৱাৰিলে। অৰ্জুনে যেতিয়াই অসুৰৰ সৈতে যুদ্ধ কৰিব বিচাৰিলে, সেই যুদ্ধৰ সময়ত অৰ্জুনে চালে যে শত্ৰু সন্মুখত আছে, তেওঁ গান্ধীৱ তৰিলে, কাঁড় তৰিব বিচাৰিছে, তেওঁৰ হাতত অক্ষয় তৰাটোত কাঁড় নাই। আচৰিত কথা, সেইটো অৰ্জুনে বৰ হিচাপে লাভ কৰিছিল। এনেকুৱা এটা তৰা, এনেকুৱা এখন গান্ধীৱ, যিটো তৰাত কেতিয়াও কাঁড় শেষ নহয়, মানে অক্ষয় ভাণ্ডাৰ। সেইটো এটা লাখ লাখ অস্ত্ৰ আছে তাত, মানে ব্ৰহ্মা দেৱতাৰ পৰা ধৰি লৈ সকলো দেৱগণৰ অস্ত্ৰ তাত আছে। কিন্তু সেইদিনা তেওঁৰ হাতত কাঁড় নাই। কি হ'ল কথাটো? সেইদিনা গান্ধীৱৰ অভিশাপ ফলিয়ালে আৰু সেইদিনা অৰ্জুনে সেই অসুৰসকলৰ লগত যুদ্ধ কৰিব নোৱাৰিলে। আৰু আচৰিত কথাটো হ'ল, সেই অসুৰসকলে ভগৱান শ্ৰীকৃষ্ণৰ গোপিনীসকলক লৈ গৈছিল। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ গোপিনীসকলক লৈ যাওঁতে অৰ্জুনে সেই অসুৰক বাধা দিব বিচাৰিছিল, কিন্তু সেইটো কাম অৰ্জুনে কৰিব নোৱাৰিলে। তেতিয়া অৰ্জুনে নিজৰ গান্ধীৱখন সাৱটি ধৰিছে, অৰ্থাৎ নিজৰ গান্ধীৱত সাৱটি ধৰি তেওঁ কান্দিছে। এই ঘটনাটো ঘটিছিল ৩৬ বছৰৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ ৩৬ বছৰৰ পাছত। আৰু যিদিনাখন ঘটনাটো ঘটিছিল, সেইদিনাখন ঘোৰ নিশা আছিল। আৰু ঘটনাটো ঘটিছিল পঞ্চনাথ বুলি কোৱা এটা হ্ৰদৰ কাষত, মানে কিনাৰত পানী আছে। অৰ্জুন সেই ৰাস্তাৰ কিনাৰে পাৰ হৈ যাওঁতেই এনে এটা ঘটনা ঘটি গ'ল। এতিয়া অৰ্জুনে কি কৰিলে, হাতৰ পৰা সৰি যোৱা গান্ধীৱখন সাৱটি ধৰিছে। সাৱটি ধৰি অৰ্জুনে কান্দিছে যে মই এনে কি ভুল কৰিলোঁ
যি ভুলৰ বাবে আজি তুমি মোক লগ এৰিলা। গান্ধীবক অৰ্জুনে প্ৰশ্ন কৰিছে যে মই কি ভুল কৰিছো, আজি তুমি এই শত্ৰু মোৰ সন্মুখত আছে কিন্তু মই তেওঁলোকক পৰাস্ত কৰিব পৰা নাই। তেতিয়া আচৰিতভাৱে তেওঁৰ মনলৈ এটা কথা আহিল যে গান্ধীবৰ এটা অভিশাপ আছিল, সেই অভিশাপটো ফলিয়াইছে। আৰু তেওঁ নিজৰ মনতে দুখ কৰিছে, গান্ধীবক কৈছে ভগৱান শ্ৰীকৃষ্ণ মোৰ ওচৰৰ পৰা আঁতৰি গ'ল কাৰণে তুমিও মোৰ ওচৰৰ পৰা আঁতৰি গুচি গ'লা নেকি। এই সকলো কথা ভাবি চিন্তি অৰ্জুনে পত্নী আৰু পুত্ৰক লৈ হস্তিনাপুৰলৈ উভতি আহিল। সেইদিনা গংগাৰ পাৰত বহি অৰ্জুনে জোৰে জোৰে গান্ধীবক সাবতি ধৰিছে আৰু চিঞৰি চিঞৰি কান্দিছে যে মোৰ লগত কিয় এনে হ'ল। তেওঁ সকলো কথা ভাবি চিন্তি হস্তিনাপুৰলৈ উভতি আহিলে। হস্তিনাপুৰলৈ উভতি অহাৰ পাছত তেওঁৰ লগত পত্নী আৰু পুত্ৰ হস্তিনাপুৰলৈ লৈ আহিলে। হস্তিনাপুৰত অহাৰ পাছত তেওঁ ব্যাসদেৱক সকলো কথা খুলি ক'লে যে ব্যাসদেৱ মোৰ লগত আজি এনেকুৱা এটা ঘটনা ঘটি গ'ল, যিটো ঘটনাৰ কাৰণে শত্ৰু মোৰ সন্মুখত থাকিও মই তেওঁলোকক পৰাস্ত কৰিব নোৱাৰিলোঁ। তেতিয়া ব্যাসদেৱে অৰ্জুনক সকলো কথা ক'বলৈ ধৰিলে। অৰ্জুন তোমাৰ সময় শেষ হৈ গৈছে। তেতিয়া ব্যাসদেৱে অৰ্জুনক কৈছে যে অৰ্জুন তোমাৰ সময় শেষ হৈ গৈছে। এতিয়া কলিযুগ আৰম্ভ হ'ল। এই কলিযুগত গান্ধীবৰ কোনো অৰ্থ নাই, অৰ্থাৎ গান্ধীবৰে পোৱা অভিশাপ বৰ্তমান ফলিয়াইছে। আৰু গান্ধীবৰ অৰ্থ নাই এনেকুৱা এখন অস্ত্ৰ, যিখন অস্ত্ৰ ইমান শক্তি থকা অস্ত্ৰ এখনৰ কোনো বৰ্তমান অৰ্থ নাই। এই সময়ত কৃষ্ণৰ কৃপাত মানে সেই মহাভাৰতৰ সময়ত যিখিনি ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ লগত আছিলে, সেই সময়ত তেওঁৰ লগত সেই কৃষ্ণৰ কৃপাত সেই শক্তি আছিলে। কিন্তু কৃষ্ণ বৰ্তমান নিজৰ ধামলৈ উভতি গ'ল, যে যদুবংশ সকলো ধ্বংস হ'ল। সেইকাৰণে তোমাৰ গান্ধীবৰো এতিয়া তোমাৰ ওচৰত কোনো অৰ্থ নাই। সেইকাৰণে গান্ধীবে নিজেই তোমাৰ সংগ এৰিব বিচাৰিছে। কিন্তু সেই সময়তে ব্যাসদেৱে অৰ্জুনক এটা কথাই ক'লে যে অৰ্জুন তুমি কিন্তু এটা কথা মনত ৰাখিবা, এই ধনুখন তুমি সঠিক সময়ত সঠিক টাইমত ঘূৰাই দিব লাগিব, নহ'লে এইখন ধনু যদি কলিযুগত কোনোবা অসুৰৰ হাতত পৰে তেনেহ'লে পৰিৱেশ পৰিস্থিতি অতি ভয়ংকৰ হ'ব। ব্যাসদেৱৰ কথা মতে অৰ্জুনে সকলো কথা মানি ল'লে। ব্যাসদেৱৰ কথা শুনিলে যে মোৰ হাতত যদি গান্ধীবখন থাকে তেতিয়াহ'লে পৰিৱেশ পৰিস্থিতি অতি ভয়ংকৰ হ'ব। ব্যাসদেৱী কৈছে যেতিয়া আৰু গান্ধীবৰ অভিশাপো ফলিয়ালে, সেয়েহে তেওঁ এটা কাম কৰিলে। গান্ধীবখন তেওঁৰ যিজন অগ্নিদেৱক দি দিয়াৰ এটা মানে পৰিকল্পনা কৰিলে। অগ্নিদেৱৰ হাতত অক্ষতৰা আৰু গান্ধীবখন তেওঁ গতাই দিব। সেই অনুপাতে তেওঁ পাণ্ডৱসকলৰো আপোনাৰ স্বৰ্গ প্ৰস্থানৰ সময় আহি পৰিল। আৰু সেই সময়ত তেওঁলোকৰ স্বৰ্গযাত্ৰাৰ বাবে তেওঁলোকৰ হাতত অস্ত্ৰৰ কোনো প্ৰয়োজন নাই। ধৰ্ম, সত্য আৰু সকলো পথ অনুসৰণ কৰিব লাগিব, কিন্তু যুদ্ধ অস্ত্ৰ তেওঁলোকৰ হাতত কোনো প্ৰয়োজন নাই। সেয়েহে অৰ্জুনে সেই সময়ত তেওঁ শক্তিশালী গান্ধীবখন আৰু অক্ষয় তৰাটো অগ্নিদেৱৰ হাতত অৰ্পণ কৰিলে। আৰু পাণ্ডৱসকল অৰ্থাৎ পঞ্চ পাণ্ডৱৰ সৈতে দ্ৰৌপদী স্বৰ্গযাত্ৰাৰ কাৰণে ওলাই গ'ল। সেই স্বৰ্গযাত্ৰাৰ সময়ত ওলাই যাওঁতে বাটত ক'ত কেনেকৈ কি ঘটনা ঘটিছিল, মহাদেৱক লগ পাইছিল, সেইটো আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। কিন্তু আজি হ'ল প্ৰথম কথাটো হ'ল যে অৰ্জুনৰ গান্ধীবখনে কিয় সেই সময়ত হাতৰ পৰা সৰি পৰিছিল। মেইন কথাটো হ'ল প্ৰকৃত কথাটো হ'ল যে সেই সময়ত গান্ধীবৰ যি অভিশাপ আছিল সেই অভিশাপ তেওঁ ফলিয়াইছিল আৰু সেইকাৰণে অৰ্জুনৰ হাতৰ পৰা গান্ধীবখন সৰি পৰিছিল। আৰু সেইদিনা ৰাতিটো আছিল অতি ঘোৰ কালনিশাৰ দৰে আছিল। আৰু সেইদিনা ৰাতি এনেকুৱা এটা সত্য প্ৰমাণিত হৈছিল যে শক্তি কাৰোবাৰ হাতত থাকিলেও সকলো সময়তে তেওঁৰ হাতত নাথাকে বা তেওঁৰ হাতত প্ৰয়োজন নহয়। প্ৰয়োজন হোৱাৰ সময়তে সেই শক্তিয়ে তেওঁৰ লগত সংগ দিয়ে। একচুৱেলি দেৱতাৰ অস্ত্ৰবিলাক বা দেৱতাৰ শক্তিবিলাক কেনেকুৱা ধৰণেৰ হয়, মানে তপ বা যজ্ঞ কৰি পোৱা শক্তিবিলাক, ব্ৰহ্মাস্ত্ৰই হওক বা বাহুপাতাস্ত্ৰই হওক, সেইবিলাক কেনেকুৱা ধৰণৰে হয় যে আপোনাৰ যেতিয়া বৰ্তমান এটা অৱতাৰৰ পিছত যেতিয়া আপোনাৰ কোনো প্ৰয়োজন নাই তেতিয়াহ'লে সেই অস্ত্ৰ অট'মেটিক বা নিজৰ জেগালৈ ঘূৰি গুচি যায়। আৰু অৰ্জুনৰো সেই শক্তি এটা সময়ত নিজৰ জেগালৈ ঘূৰি গুচি গৈছিল, অৰ্থাৎ গান্ধীবৰ শক্তি আৰু তৰাটোৰ শক্তি নিজৰ জেগালৈ ঘূৰি গুচি গৈছিল। তাৰপিছত অৰ্জুনে গান্ধীবখন অগ্নিদেৱৰ হাতত অৰ্পণ কৰিছিল। কিন্তু সেই সময়ত বা কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত অৰ্জুনৰ কথা সকলোৱে জানে কিমান শক্তিশালী আছিল। তেওঁ মহাভাৰতত ডাঙৰ ডাঙৰ যুদ্ধক পৰাস্ত কৰিছিল। ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ লগত আছিল সাৰথী হিচাপে, ৰথত বহি সকলো সময়তে তেওঁক কৈছিল যে যুদ্ধ কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, বহুতো কৌশল তেওঁ শিকাইছিল। বহুতো শিক্ষা অৰ্জুন আৰু কৰ্ণৰ মাজত ভগৱান শ্ৰীকৃষ্ণই ভাগ বতৰা কৰিছিল। কিন্তু মেইন কথাটো হ'ল সেইদিনা আপোনাৰ অৰ্জুনৰ হাতৰ পৰা সৰি পৰি গান্ধীবখনে, লোককথাত কোৱা হয় যে অৰ্জুনৰ হাতৰ পৰা গান্ধীবখন সৰি পৰি যেতিয়া মাটিত পৰিছিল
লোককথাত কোৱা হয় যে গান্ধীখনৰ পৰা সিদিনাখন পানীৰ টোপাল পৰিছিল, অৰ্থাৎ কিছুমানে কয় যে গান্ধীখনে কান্দিছিল। কিন্তু সেইটো কিমান দূৰ সত্য সেইটো মোৰ হাতত সঠিক প্ৰমাণ নাই, কিন্তু মেইন কথাটো হ'ল যে সেইদিনাখন গান্ধীখন সৰি পৰাটো সত্য আছিল। মহাভাৰতৰ এটা অধ্যায়ত এই কাহিনী পোৱা যায়। আৰু এয়া হৈছিল অৰ্জুন যেতিয়া হস্তিনাপুৰৰ পৰা তেওঁৰ পত্নী আৰু পুত্ৰক লৈ হস্তিনাপুৰলৈ উভতি আহিছিল, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰৰ পৰা যেতিয়া অৰ্জুন উভতি আহিছিল সেইদিনাখনেই এনেকুৱা এটা ঘটনা ঘটিছিল। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণৰ লগত অৰ্জুন আছিল সকলো সময়তে, কিন্তু আপোনাৰ লগত ভগৱান শ্ৰীকৃষ্ণ কেনেকুৱা বা কেনেদৰে আছে, ভগৱান শ্ৰীকৃষ্ণ আপোনাৰ লগত থকাটো বিচাৰেনে বা বিচাৰেনে? প্ৰতিজন ভক্তই বিচাৰে ভগৱান তেওঁলোকৰ কাষত থাকিব লাগে বা সৎপথ দেখুৱাব লাগে, কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ গুৰুত্ব আপোনাৰ ওচৰত কেনেকুৱা? কমেণ্ট কৰি আমাক জনাব। প্ৰিয় দৰ্শক, এনে ভিডিঅ' পাবলৈ মোৰ ইউটিউব চেনেল ধাৰ্মিক কথাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ।